গাইজ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি আমি পিকনিকত যাম। মানে প্ৰত্যেক বছৰে আমি পিকনিকত যাওঁ। মানে পিকনিক মোৰ লগৰকেইটাক মই নিওঁৱে পিকনিকক, গতিকে এইবাৰো যাওঁ। এইবাৰে আমি ভৈৰৱকুণ্ডক যাম বুলি ভাবিছোঁ। আৰু মই ভিডিঅ' মানে বেছিকৈ নিদিওঁ, আজি দিম বুলি ভাবিছোঁ। এটা মানে এইগিলা ভিডিঅ' মানে পাছলৈকে চাব পাৰিম, সেইকাৰণে দি থৈ দিলোঁ। গতিকে ভিডিঅ'টো চাব আৰু মানে একদম ধামাকা হ'ব। মোৰ লগৰকেইটা একদম তেওঁলোকক চিনাকি কৰি দিছোঁ, একদম ধামাকা হ'ব। চাই থাকক। এয়া আমাৰ লগ আছে দুৰ্লভ। দুৰ্লভে ক'ত বহিছে দেখছা? আচৰিত তাত এয়া জিনিশ্ৰী টুপি চুপি পিন্ধি একদম উৎপাত। এয়া বৰ্ণালী, কিবা এটা কৈ দিয়া ফিলিংছৰ বিষয়ে। এয়া আমাৰ লগত আছে অঞ্জন। এয়া আমাৰ লগত আছে ডিম্পী। এয়া জিনিশ্ৰী। সত্যলাল। এয়া আছে বিকাশ। এয়া অংকুৰ। নকম চাগে গাইজ, কিবা এটা কৈ দি। নকম চাগে কি নকওঁ কো মাত বাহিৰ গৈছে ভাই। তুমি কৈ দি আৰু অলপ কৈ দি। এয়া আমাৰ লগত আছে সৰু ছোৱালী। সৰু ছোৱালী কিবা এটা কৈ দিব। থকা পিঠু দেখছ না, চাল আছে পিঠুৰ, কিবা এটা কৈ দিয়া। এই পিকনিকটোৰ বিষয়ে কিবা এটা কৈ দিয়া। বৰ্তমান ষ্টাৰ্ট হৈছে। এটা কথা আছে যে যি ওলা পাৰে দুপাৰত আছে। এই আমাৰ ওচৰত আছে বখৰা পাতা। এইটো বখৰা পাতা বহি আছে তাতে গাইছ। প্লেনগিলাখান উঠাই ল'লোঁ। উঠাই এতিয়া আমাৰ বাছ একদম ফুল হৈ গৈছে। মানে একদম বহিব জাগা নোহোৱা হৈ গৈছে। গতিকে ভিডিঅ'টো চাই থাকক। একদম ধামাকা হৈছে। আগৰ ভিডিঅ'টো একদম ধামাকা হৈছে, চাই থাকব। মানুহ এয়া ভূত মানুহ। ভূত মানুহ ভূত চাই লওক। বিশেষ আকৰ্ষণ আমাৰ পিকনিকৰ। আৰু আহি পালে বেছি নাই, মোটামুটি 1 ঘণ্টা থাকিলে আমি ভৈৰৱকুণ্ড পাই যাম। গতিকে মানে বেছি ভিডিঅ' কৰা হোৱা নাই, গতিকে যিখিনি কৰিছোঁ সেইকাৰণে চাই থাকক। গাইজ ভিডিঅ'টো চাই থাকক দুটা আজি। আমি আহি পালোঁ। এতিয়া আমি মানে ক'ত মানে পিকনিকটো খাম তাৰ কাৰণে জেগা বিচাৰি আছোঁ। এতিয়া পাছ চাছ ল'লোঁ। এইবিলাক 400 টকা লৈছে। আৰু ইয়াত মানে ডিজে লোৱা নাই, কিন্তু মানে বজাই আছে। তথাপিতো চাওঁ কি হয়। গাইজ জেগাটো আমি চিলেক্ট কৰিলোঁ। মানে এইখন জেগাত খাম বুলি ভাবিছোঁ। এতিয়া ওচৰতে নদীটো আছে আৰু ওপৰত পাহাৰখন আছে। ধুনীয়া পৰিৱেশ। গাইজ গাড়ীৰ পৰা আমি মানে বস্তু নামি ল'লোঁ। নামি লৈ এতিয়া তাতে আঞ্জা কুটি আছে। জিনিশ্ৰী কি কৰি আছা? আঞ্জা কুটি আছে। এইখিনি বনি আছে মানে এনেকৈ। তাৰপিছত আমাৰ মানে ভাত ৰান্ধনি ভাত ৰান্ধিব। নদী দিয়ে থৰ তাতে মানে এনেকৈ পিকনিক আনাটো বহুত প্ৰব্লেম। মানে মই অলপ টাইমে পোৱা নাছিলোঁ আৰু ভিডিঅ' কৰাৰ টাইমে পোৱা নাছিলোঁ। চবখিনি মানে তাতে দিলোঁ ঠিক কৰি। মানে চবেই মানে ফুৰিব গুচি যায় না, সেইকাৰণে অলপ প্ৰব্লেম হয়। চবেই ধৰা ধৰি কৰিলে ইমান প্ৰব্লেম নহয়। গতিকে এতিয়া বৰ্তমান 1টামান বাজিল। মই চব ঠিক কৰি মানে ৰান্ধনীটোকতো একলে দি আহিব নোৱাৰি। এইবাৰ চবখিনি দি মই আহিলোঁ। অলপ মানে ভূটানত যাম, তাৰপিছত অলপ অৰুণাচল বৰ্ডাৰটো চাই আহিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। একদম ধামাকা হৈ আছে। কি পুৰা একদম কেমেৰা চেমেৰা লৈ আহিছে। ইয়া অলকেশ এই নামুল হক, কিবা এটা কৈ দি। মই ক'ব লগা নাই দে। গাইজ পৰিৱেশটো ভালে লাগছে, কিন্তু এনেকৈ মানে জাগাবিলাকত চাওকচোন মানে কাচ চাচ পেলাই থৈছে। কাচ চাচ পেলাই থ'লে মানে অলপ প্ৰব্লেম হয় না, ভৰি চৰি কাটি যায়। গতিকে এইটো কৰিব নালাগে। আমাৰ মানে যায় বনভোজ খাব আহে, তাহো মানে এইটো ডিচিপ্লিনটো ৰখাটো দৰকাৰ বুলি মই ভাবোঁ। গতিকে আপোনালোকে কি ভাবে কমেণ্ট কৰিবচোন। মানে কম দামতে কমলা পোৱা যায়। আমাৰ তাতে বহুত দাম, এতিয়া অলপ কম দামতে পোৱা যায়। গতিকে চাওঁ কমলা চমলাও কেনেকৈ অলপ আপোনালোকেও দেখাই আছোঁ। ভিডিঅ'টো ঠিক নকৰিব দেই। পানীৰ লগত সম্পৰ্ক আছে গাইছ, মোৰ ভয়ে লাগে। তথাপিতো আহিছোঁ গাইছ, ভয় লাগছে একদম। পল্লী আহিছ গেলোঁ আৰু তলত গেলোঁ আৰু এনেও যি ধাৰ দেখছি না তাতে। মই মানে প্ৰত্যেকবাৰ পিকনিকত আহোঁতে প্ৰত্যেকবাৰ এটা মোবাইল যায়। ইমান নেগল হে হয় কৃষ্ণ গাইছ, আপোনালোকে আশীৰ্বাদ কৰিব আৰু।
আমি এতিয়া বৰ্তমান অসমত আছোঁ, অলপমান পিছত আমি অৰুণাচল প্ৰদেশত যাম আৰু তাতে মানে বুলি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক। চাওকচোন এখন মানে চেক গেট এখনৰ পানী মানে বেছি হ'লে এখনত মানে সেই কৰে মানে পানীৰ পৰিমাণটো কম মানে সমান মিডিয়ামত ৰাখে। যেতিয়া পানী ইফালে বেছি হৈ যায়, ইফালে যেতিয়া বেছি হৈ যাব পানী মানে পানীটো গেট খুলি দিয়ে, তেতিয়া পানী ইফালে গুচি যায়। সেনেকুৱা বস্তু এইটো। এটা শ্বৰ্ট চাই লওক মানে আপোনালোকে একদম মজা লাগিব, পূৰা মন চন পূৰা 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 হিট হৈ যাব ভিডিঅ'টো চাওকচোন একবাৰ। অৰুণাচল পৰা আমাৰ এই চাওক আপোনালোকক দেখাই দি আছোঁ মই। আমি অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ, চাওক বেছি টাইম নাই সোমালোৱে অৰুণাচল বৰ্ডাৰ। গাইছ এতিয়া কি খাব অৰুণাচল প্ৰদেশৰ? ৰাইচ খাব, ম'ম' খাব, কিবা খাইয়ে লওক নেকি? বেলেগ সেইটো অৰুণাচলৰ খাইয়ে লওক, বলক খাই বলক। মন্দিৰ আছে, মন্দিৰটোৰ নাম একজেক্ট মনত নাই, মই গুগলত চাই কৈ আছোঁ। আহি পালোঁ, এইটো মন্দিৰ কি মন্দিৰ বা নামটো কৈ আছোঁ আপোনালোকক অলপ পিছত। ঘূৰি থাকি নহ'ব আৰু মানে 1টা বাজিলে, গতিকে নিজেই 40টা 60টা মানুহ আনিছোঁ, গতিকে যাই তাতে অলপ মানে বস্তুখিনি কৰিব লাগে, নহ'লে বা বহুত দেৰি হৈ যাব, পিছত আৰু প্ৰব্লেম হৈ যাব। গতিকে চাওঁতো আৰু মোৰ সেনে হ'ব আৰু আধা ঘণ্টামান ঘূৰিলোঁ, বাকী কাম কৰি থাকোঁতে গ'ল। গতিকে বলক নাই গ্লাভ জুমত যাতনা বুলি যে কয় কথা এষাৰ এতে এনেহেন হয় ভুক্তভোগী। দেখছ না পানীৰ তলত কিমান ভাল লাগে এনেকৈ আহি জীৱনটোৰ লগত ৰিক্স লৈ কেতিয়াবা কাৰণে আপোনালোকৰ ৰিক্স লৈ চাব জীৱনটোৰ লগত। Hey guys, আমাৰ খানাৰ আইটেমখিনি দেখাই আছোঁ। এটা আছে দালি, এইটো চব্জি, এইটো মাংস, এইটো ভাত, এইটো খুৰাই ৰান্ধি আছে, ভাত ৰান্ধি আছে। এইটো আমাৰ ড্ৰাইভাৰ খুৰা। টক আমাৰ আইটেম দেখাই দিলোঁ আপোনালোকক আইটেমখিনি। এতিয়া বৰ্তমান 4টামান বাজিল, ভাত দিম এতিয়া চব ৰেডি কৰি লৈছোঁ, ভাতখিনি দি লওঁ। তাৰপিছত আৰু এতিয়া আধা ঘণ্টামান থাকি আমি ঘৰত গুচি যাম আৰু মানে বিশেষ ভিডিঅ' কৰিব নোৱাৰি, মানে নিজে লৈ আনি গম পাই আছোঁ আৰু। গতিকে চাওকচোন যিখিনি কৈছোঁ সেইখিনি চাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব বাছ। মানে আমি খাই থাকোঁতে এইকেইটা চলি কোনটাতে বহি আছিল, তাকো মানে আমি আহিলে বহাই খুৱাই দিলোঁ, মানে ভাল হৈছিল। মানে এনেহেন সৰু চলি খুৱাই ভাল লাগে। গতিকে ভিডিঅ'ত আমাৰ খাৱা লোৱা হৈ গ'ল, মানে চব ক্লিয়াৰ আমাৰ ৰেডি হৈ গ'ল। গতিকে আমি আৰু যাম, বেছি দিন নাই আৰু বস্তুখিনি ধুই লওঁ, তাৰপিছত আমাৰ মানে ঘৰলৈ যাম। ইয়াৰ পৰা প্ৰায় 5 ঘণ্টামান লাগে। গতিকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। বাচনখিনি ধুইছোঁ, তাৰপিছত মানে বাচনখিনি উঠে আৰু আমি আৰু ইয়াৰ পৰা গুচি যাম। আমাৰ সকলোখিনি হৈ গ'ল, মানে বস্তু ধুলোঁ এতিয়া। গতিকে আমি যাবলৈ ওলাইছোঁ। মানে মোৰ অলপ চৰ্দি হৈছে, গৰম পানী হ'লোঁ। মানে কেনেকুৱা বেপাৰ চাব, এটা আধা লিটাৰৰ বটল কিনিব আৰু গৰম পানী কৰি দিব, ল'ব 25 টকা। আৰে বেপাৰ
গতিকে দিয়ক আৰু এনেকুৱা হ'বই দিয়ক এনেহেন জেগাত আপোনালোকে আহিলে সেইকাৰণে ফ্লাক্সত গৰম কৰি লৈ আহিব বা গৰম চাহ লৈ আহিব গতিকে আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিলৈ বাই বাই